তেওঁলোকৰ ৱাৰ্ড মেম্বাৰো নাই। গতিকে য'ত নেকি এজন ৱাৰ্ড মেম্বাৰো নাই, তাৰে 10টা দলৰ ক'ব গ'লে 11টাৰ ভিতৰত, গতিকে এইবিলাক দলৰ যিটো খিচিৰি হৈছে, একমাত্ৰ উদ্দেশ্য নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকক বদনাম কৰা, তেওঁলোকক জনমানসত ভয় প্ৰতিপন্ন কৰা, এইটোৱে তেওঁৰ উদ্দেশ্য। কাৰণ উন্নয়নৰ লগত ৰাইজ আছে, শান্তিৰ লগত ৰাইজ আছে। এতিয়া শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে দেশখনত ৰাজ্যখনত চলি আছে। এওঁলোকৰ চকুৰ টোপনি নোহোৱা হৈছে, এওঁলোকৰ সন্মুখত কোনো ভৱিষ্যত যে নাই, এই কথাটো তেওঁলোকে নিজে নিজে উপলব্ধি কৰিছে। গতিকে হতাশাত ভুগি, নিৰাশাত ভুগি তেওঁলোকে আজি এই খিচিৰি 11টা ৰাজনৈতিক দল একত্ৰিত হৈছে। গতিকে এই খিচিৰিটো ভয়ংকৰ খিচিৰি হ'ব। তাৰমানে চবেই নিমখ দিব, চবেই জলকীয়া দিব, চবেই পানী ঢালিব, তাৰ লেংটি জিকি ঠিক নোহোৱা হৈ যাব এই খিচিৰি খোৱাৰ। গতিকে মোৰ কথাটো হ'ল কি, অসমৰ ৰাইজক এতিয়া বিভ্ৰান্ত কৰিব নোৱাৰে। অসমৰ ৰাইজ এতিয়া একদম মানে স্থিতপ্ৰজ্ঞ হিচাপে উন্নয়নৰ পক্ষত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। গতিকে স্থিতপ্ৰজ্ঞ অসমৰ ৰাইজক আমি প্ৰকৃতি প্ৰণিপাত জনাইছোঁ। আৰু উন্নয়নৰ যিটো আমাৰ ধাৰাবাহিকতা, সেই ধাৰাবাহিকতাত যে কোনো এনেকুৱা অপচক্ৰ বা দুষ্টচক্ৰ বা ৰাজনৈতিক ষড়যন্ত্ৰ যাতে সফল হ'ব নিদিয়ে, তাৰ বাবে অসমৰ ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। फर्मेलि बिजेपियाव जयेन जाबाय साधारन सासे सोद्रोमा जाबाय। मानो होनबा बे एसे गोलाव सम जाबाय, बेयो खमैबो 11 बा 2 माससो जाबाय जोङो बे लामाजों थांनाया सावराय जों सिन्था सरसा खालामबाय। रिजनेल पार्टियाव हाबबा मा जागोन, नेसनेल पार्टियाव हाबबा मा जागोन, जों गासै सिन्था सरसा खालामनायनि गेजेराव जोंनि लोगोफोरजों सेनियर जुनियर आंनि सापर्टार जों मोनब्रै मोनबा दोलो दं बेहाय फेक्सन हिसाबै गावलायना दंमोन। बे गावलायनायखौ जों ज' खालामनानै जों सिन्था खालामबाय दे जोंनि फिउचारा मा जागोन। दा जों किसुमान लिडारखौ नुयोबाथ' दुखु नांथावना, गावसोरखौल' सिनायो। दिनै एनडिपिनि अबस्थाया मा दं नोंथांमोना थारैनो मिथिगौ। मानो होनबा सोरबा अमा दानना जादों, सोरबा दाउ दानना जादों, सोरबा रिक्सा सालायदों, थिग दं सालायना जाखानांगोन। थेवबाबो एनडिपिखौ जाबायदि सनमान होनांगौमोन बेखौ होनो रोङाखै माखासे रिजनेल पार्टिफोरा। बेनिखायनो जों गावनो गोसो जानानै मोनसे नेसनेल पार्टियाव हाबलायनानै नायनि जों माबायदि रिस्पन्स मोनो आरो जों माबायदि खामानि मावबा जों लाइफआव साक्सेस जागोन आरो जाथिखौबो जोङो मोनसे मोजां डाइरेक्सनाव जों लांनो हागोन, बेखौ सिन्था सरसा खालामनानै जों गोलाव सम सावरायनायनि गेजेराव भारतीय जनता पार्टिनि स्टेट प्रेसिडेन्ट आरो लकसभा समष्टि मंगलदैनि एमपि लोगोसे नेसनेल सेक्रेटारि बिथाङा दिलीप सैगो बिथांनि नुजाथिनायाव जोङो फर्मेलि जों बिजेपियाव जयेन जाबाय। नोंथांमोनहा दिनै साबैसे सुबुंफ्रा जयेन जाफैखो? जों दिनै बेहाय बिखेखै जों मोनब्रै मोनबा बिदि फेक्सन जों बुङा, जिखुनु जों एक्स एनडिपि हिसाबै जों बे जोगदान खालामदों। दङ जोंनियाव फेक्सन दंमोन, खिन्थु जों फेक्सनखौ रायखांनानै जोंहा लाब गैया। मानो होनबा सिगां आदार खारनावहाय साफा सानै लिडारनि एना एनियाव आफादा गावस्रालायदों। बे गावस्रानाय सुबिदा लानानै जोंनि सुबिदाया एसे दुर्बल जादों होननानै जों सानो। बेनिखायनो दिनै जों खौसेयै एक्स एनडिपि हिसाबै जों दिनै जि लामायाव थोंजों मोजां जागोन, दा जोंनि सुजुग सुबिदाखौ एसेबाबो सहाय होनो हागोन आरो जोंनि केस दङ, केसफोरखौबो जाहाथे सावरायनायनि गेजेरजों समाधान खालामनो हागोन नामा, बेफोरखौ सिन्था खालामनायनि गेजेरजों जोङो नेसनेल पार्टियाव गोलाव सम सावरायनायनि गेजेराव दिनै অনুষ্ঠান एबा फर्मेलि जोङो যোগদান খালামबाय। যিটো আজি এই বিজেপিত জইন কৰি আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে, এইটো নতুন নহয়, দীঘলীয়া পৰিক্ৰমা কথা পাতি আজি অনুষ্ঠানিকভাৱে যোগদান কৰা হ'ল ফৰ্মেলি। তাৰ বাহিৰে ভাল লাগিছে। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এইটো মন্ত্ৰ, মূল মন্ত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈ থাকে। আৰু আমাৰ ডাইনামিক লিডাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ষ্টেট প্ৰেচিডেণ্ট ভৱেশ কলিতা ডাঙৰীয়া, নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী দিলীপ শইকীয়া ডাঙৰীয়া আৰু মংগলী সাংসদ তেখেতৰ অনুষ্ঠানীয় আমি যোগদান কৰিব পাই যথেষ্ট আনন্দিত হৈছোঁ। আপোনালোকে বিগত সময়ত সশস্ত্ৰ আন্দোলন পৰিত্যাগ কৰি পেলাই যি ৰাষ্ট্ৰীয় নিৰ্মাণত আহিছে, তাৰ ভূমিকা কি আপোনালোকৰ? আমি আগত নিজৰ বড়জাতিৰ কাৰণে হাতিয়াৰ লৈছিলোঁ। হাতিয়াৰ লোৱাৰ পিছত এক সময়ত যুদ্ধ কৰি দীঘলীয়া পৰিক্ৰমা আলোচনা কৰি 27 জানুৱাৰী 2020 যি বিটিআৰ ৰেকৰ্ড হ'ল, ৰেকৰ্ড হোৱাৰ পিছত আমাৰ এনডিপি হিচাপে আমি ক্ষমতা নাই, এক্স এনডিপি হৈ গ'ল। এক্স এনডিপি মানে আমি পাব্লিক হৈ গ'ল, সাধাৰণ চিভিল হোৱাৰ পিছত আমাৰ ঘৰৰ মানুহ লগত বা মা দেউতাৰ লগত আমি সামাজিক কাম কৰিবলৈ ফ্ৰীলি পালোঁ। তেতিয়া আমি ভাবিলোঁ ভাৰতৰ দেশখন বহুত ডাঙৰ আৰু গণতান্ত্ৰিক দেশ, তাক বিশ্বাস কৰি আমি ভাবিছোঁ যে আমি কিবা এটা পাৰ্টিত, ৰাজনীতিক পাৰ্টিত যোগদান কৰি আমি
আগতে জাতি সেৱা কৰিছিলোঁ, আমি দেশ সেৱা কৰিম বুলি আমি ভাবিয়ে ইয়াত যোগদান কৰা হ'ল।